গোটেইখন চাল বাকলি খাই উপায়ে নাই। হেল্ল' গাইজ, কি খবৰ? মই অভিয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো গাইজ, যোৱা বছৰে ভিডিঅ' বনোৱা, এইবছৰ ভিডিঅ'ই বনোৱা নাই, সেয়েহে আজি এটা ভিডিঅ' বনাম বুলি আৰম্ভ কৰিছোঁ। তো গাইজ, আজি মানে ভাল খবৰ এটা আছে আৰু বেয়া খবৰ এটা আছে। ভাল খবৰটো এইটো হৈছে যে দেহা মানুহত ঘৰলৈ আহিলে, কিন্তু বেয়া খবৰটো হৈছে কালি মোৰ এক্সিডেণ্ট হ'ল। মানে মানুহজনী বৰ বেয়াকৈ দুখ পালে, এতিয়া তাই ৰেষ্টত থাকিবলগীয়া হৈছে। এয়া দেহা মানুহ কাপোৰ মেলি থৈ দিছে মাকে ৰ'দত। ধুনমান বুম বুম খেলিছা নি সেইফালে? কিনো এদি লাগে এদি লাগে হয় নাই? চাইকেলত উঠিছা? ধুমানে হে কি তো গাইজ, কি চাই আছে বাৰু? মোৰ টি চাৰ্টটো সলনি হোৱাটো চাই আছে নে কি? আমাৰ এইফালে কেমেৰা সলনি হ'লে টি চাৰ্টো সলনি হৈ যায়। চিলিণ্ডাৰ ল'বৰ কাৰণে ৰখি আছোঁ বাহিৰতে। এইফালে গেছ চিলিণ্ডাৰ অথনিৰ পৰা ৰৈ আছোঁ, মানে গাড়ীখন এতিয়ালৈকে আহি পোৱাহিয়ে নাই। ৰখিয়ে আছোঁ। কিমানো বাহিৰতে থাকিম, ভিতৰতে সোমাই আহিলোঁ অলপ শুই লওঁগৈ বোলে। এইফালে আমাৰ দেহা মানুহ শুই আছে। বেচেৰাটো ককাকৰ লগত খেলি এতিয়া শুই গ'ল আৰু। ময়ো শুই লওঁ ইয়াৰ লগতে। তো গাইজ, কালি মানে এতিয়া ডিউটিলৈ যাবলৈ ওলাইছোঁ, লগতে মানুহজনীও যাবলৈ ওলাইছে নহয়। ইমান কৈছোঁ যাব নালাগে, দুখ পাই আছা, কালি তুমি পৰিলৈ, এতিয়া যাব নালাগে বুলি কৈছোঁ। চাওকচোন কেনেকৈ ওলাই লৈছোঁ মোৰ লগতে যাবলৈ। এয়া চাওক, এয়া চাওক, কালি পৰিলৈ, ইয়াত দাগ লাগিলে, দুখ পালে, ইয়াতো লাগিলে। বেলেগ হোৱা হ'লে ভাগিয়ে গ'লহেঁতেন, এইখন বুলিহে তাগৰা হৈ আছে। গোটেইখন চাল বাকলি খাই উপায়ে নাই। গৈ থাকোঁ ডিউটিলৈ বুলি। তো গাইজ, ডিউটিলৈ গৈছিলোঁহে, আহোঁতে ৰাতিয়ে হৈ গ'ল। আৰু এটা কথা কোৱাই নাই আপোনালোকক। ৰাতিপুৱা মই ডিউটি যেতিয়া ওলাই গৈছিলোঁ, তেতিয়া আমাৰ এই জপনামুখৰ এইখিনিতে এটা ৰূপৰ চেন পৰি আছিলে। ৰূপৰ চেনডাল বাৰু মই বুটলি ল'লোঁ, কিন্তু এটা কথা এটা মানে ভয়ে খাই আছোঁ, বুটলি পোৱাৰ পিছত, মানে হেৰাই পোৱাৰ পিছত। মানে আমাৰ মাহঁতে কয় ৰূপ আৰু হেৰাই পাব নাপায় আৰু। সেইটো কাৰণে মই ৰূপৰ চেণ্ডেল আনি আমাৰ ইয়াত বেৰতে ওলমাই থৈ দিছোঁ। এইডাল চাওক, এইডাল চাওক। তো গাইজ, এইডালৰ নতুনকৈ এইডাল যদি সোণাৰী তাত কিনিবলৈ যায় কিমান দাম হ'ব নাজানো, কিন্তু মানে এইডাল এতিয়া পুৰণা। সেইটো কাৰণে যিহেতু হেৰাই পালোঁ আমাৰ পদূলি মুখতে, হয়তো আমাৰ ঘৰলৈ কোনোবা, মানে আমাৰ ৰুমলৈ অহা কোনোবা কাৰোবাৰ হ'বও পাৰে। সেইকাৰণে মই মানে ইয়াতে থৈ দিছোঁ। আৰু যিহেতু মানে ৰূপহীন বস্তুবোৰ হেৰাই পাব নাপায়, আৰু লোকৰ ৰূপহীন বস্তুবোৰ ল'বও নাপায়, মানে ইয়াতে সেইকাৰণে থৈ দিছোঁ। কোনোবা যদি আহে মানে দি দিম বুলি, আৰু ইয়াৰ মালিক কোনোবা যদি আহে।
তো গাইজ এতিয়া 9:50 হৈছে। এইফালে মালগাড়ী এখন গৈ আছে আমাৰ এইফালে। বাহ, এইটো মালগাড়ীখন খালী, এখন খালী কৰি উভতি আহিছে নেকি। দৰ্জা চৰ্জা দেখোন খোলা আছে দবাকেইটা। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট বক্সত জনাই দিব। আৰু লগতে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। আৰু লগতে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে লাইক কৰিব। আকৌ এটা নতুন ভিডিঅ' লগ পাম বুলি আজিলৈ এৰিলোঁ। জয় হিন্দ।